এই গাইজ নমস্কাৰ, সোনি ব্লগছ 24 আপোনালোক স্বাগতম জনাইছোঁ। আৰু আজি আমি গৈ আছোঁ কৰিশ্মা নাটক চাব। আমাৰ মুক্তাপুৰতে আহিছে আৰু মোৰ লগত আছে ইফালে কৰ্ণ আছে আৰু প্ৰণৱ আছে, দুটা আহি আছে আমাৰ ঘৰলৈকে আহিলে। ঘৰৰ পৰা এতিয়া আমি যাই আছোঁ আৰু মই এজন ল'ৰাক মানে আনিব যাম এতিয়া সিহঁতৰ ঘৰলৈকে, আৰু সিহঁতৰ ঘৰত গৈ দেখুৱাই আছোঁ। গাইজ ফাইনেলি মই আহি পালোঁ ল'ৰাটোৰ ঘৰ, যিটো ল'ৰাক নিব আহিম বুলি কৈছিলোঁ, আৰু এইটোৱে ল'ৰা। আৰু এই মানে ওলোৱা হোৱাই নাই বৰ্তমান, মই কেতিয়াবা ফোন কৰি কৈছিলোঁ ওলোৱাৰ কথাটো। আৰু এইটো কোন হয়? এইটো কোনে? অ' বাইদেউ। অঁ, আৰু ফাইনেলি মই দীপংকৰক লৈ আহিলোঁ ঘৰৰ পৰা। আৰু দীপংকৰ আৰু আমি যাই আছোঁ এতিয়া গাইজ, আৰু যাই কিনে তাত মই কেপচেল কৰাম গাড়ী। তাৰ নাম আৰু কৰিশ্মা বাইদেউৰ নাম চাব যাই আছোঁ। কৈ দিয়া অলপ ক'ত যাই আছোঁ এতিয়া? মুক্তাপুৰ কোন আছে? গম নাপাওঁ। হা? গম নাপাওঁ। মই কৈছোঁ কৰিশ্মা দাক আছে আৰু কৰিশ্মা চাবৰ কাৰণে যাই আছোঁ এতিয়া। ইফালে প্ৰণৱ বা মোবাইল বিয়া পতা মানুহ খেলত ব্যস্ত হৈছে, আৰু তেওঁ তাৰ ছোৱালী চাব যাম, বুঢ়া মাঝি চাব। আৰু এতিয়া গাইজ মানে যাই আছোঁ আৰু এইয়া কৃষ্ণ মন্দিৰ পাইছোঁ আমি। কৃষ্ণ মন্দিৰ পাৰ হৈ মুক্তাপুৰ পাম। আৰু ফাইনেলি আহি পাইছোঁ, মানে কি নাম ধৰি আছে কৰিশ্মাই। আৰু ইয়াতে প্ৰণৱে ব্যস্ত, প্ৰণৱে পুৰা ভিডিঅ' কৰি আছে। ইফালে প্ৰণৱে ভিডিঅ' কৰাত ব্যস্ত। দৰ্শক কি ক'বা, জলদি কৈ দিয়া। বহুত ভাল লাগিছে আৰু নাম গাই আৰু এটা নাম গাওঁ। আৰু বহুত ভাগৰত আছে আচলতে, জাষ্ট নাম ধৰি উঠিলে এটা নাম। আৰু ইফালে ফুৰি ভাল নাই বাৰ্থডে গৈছিলোঁ, চিনি পাইছে? আৰু ইফালে সৰু মাইনা দৰ্শক কি ক'বা? খেলা দিয়েছি নহয়, খেলা চাই